हेलो फ्रेंड्स आज जे पिठा खुंदिছিলোঁ पिठा দি চাহ খাবলৈ লৈছোঁ। পিঠাকেইটা খুৰীয়ে বনালে। মই মানে এনেকুৱা পিঠা বনাওঁ হ'লেও ইমান ভাল নহয় ন, সেইকাৰণে খুৰীয়ে বনালে। তাৰপিছত ধুনীয়া হৈছে। আবতৰীয়া পিঠা ভাল লাগে খাবলৈ ন। আপোনালোকে খালে না চাহ? পিঠা দি চাহ খাই আছোঁ। লাল চাহ জালুক দি লৈছোঁ। এনেও মানে পানী লাগি আছে ন, মানে চৰ্দি হৈ আছে, সেইকাৰণে লাল চাহ একদম পূৰা জালুক আৰু আদা দি লৈছোঁ, লগত পিঠা। ধুনীয়া হৈছে।